रौनिया बिफानाव खामानि मावनानै आजिरा लानानै फैनाय शंकर रयखौ बरायदों। रौनिया बिफानाव 24 बोसोर सम गावखौ बावसोमनानै हादरनि थाखाय सिबिथाय होबोनाय शंकरया गावनि साख्रिनिफ्राय आजिरा लानानै फैबाय। कक्राझार जिल्लानि सिङाव थानाय सालाकाथि हालामनि बेनिबारि गामिनि थागिबि शंकरया गावनि साख्रिनिफ्राय आजिरा लानायनि उनाव जम्मु काश्मीरनिफ्राय न'फारसे फैनानै दिनै कक्राझार रेलवे स्टेशनाव ओंखारफैयो। गामिनि रायजो राजाफोरा दिनै कक्राझार रेलवे स्टेशनाव आजिरा लानानै फैनाय रौनिया सान्थ्रि शंकर रयखौ बेमपार्टि लानानै गाजा गोमजायै बरायनानै न'सिम लानानै थाङो। बिथां शंकरया इन्डियान आर्मिनि मेकानाइट रेजिमेन्टनि सासे सान्थ्रिमोन। बिथाङा 1998 मायथाइयाव भारतीय रौनिया बिफानाव जयेन जादोंमोन। মানে 98 ভৰ্তি হৈছিলোঁ 98 অক্টোবৰত। আজি 24 বছৰ চাকৰি কৰি পেলাই দেশ বিদেশ ঘূৰি পেলাই আজি ঘৰত আহিলোঁ। আৰু মই মেগনাইজ ইনফেণ্ট্ৰি ৰেজিমেণ্টত মই মহাৰাষ্ট্ৰত গৈছিলোঁ। 24 বছৰত মই দেশৰ কাৰণে অৱদান কৰিলে। শ্ৰীনগৰত কমচে কম 3 বাৰ গ'লোঁ। মহাৰাষ্ট্ৰ, ৰাজস্থান চবতে মই ঘূৰি আহিলোঁ। আৰু ফৰেনতো গ'লোঁ, চাউথ আফ্ৰিকা, চুডানত সেনেকৈ। মই কাৰ্গিলৰ যুদ্ধৰ মানে সেই সময় বেছিক ট্ৰেইনিং কৰি আছিলোঁ, এডভান্স ট্ৰেইনিং কৰি আছিলোঁ, কিন্তু সেইটো যাব পৰা নাই। মানে এনেই সাজু হৈ থাকিব কৈছিল। আৰু বাকী এতিয়া কি কৰিম বুলি ভাবিছে আপুনি? আৰু এতিয়া চাম আৰু 24 বছৰ ধৰি আপুনি যিহেতু অন্ত পৰিল, আপুনি দেশৰ কাৰণে ভালে লাগছে। আৰু চব দেশ বিদেশ মানে ঘূৰিব পালোঁ। তাৰপিছত এনেই ইণ্ডিয়ান আৰ্মিত কিছু হাৰ্ড ডিউটিও হয় আৰু বহুত ইজ্জতদাৰ ছাৰ্ভিচ ভালে লাগছে। আৰু মানে সকলোৱে আৰু ভৰ্তি হ'লে ভাল লাগে আৰু এই আৰ্মিত, হয় ন? এই আৰু ল'ৰা ছোৱালী এটা ছোৱালী আছে। এটা 9 বছৰ হ'ল আৰু ছোৱালীটো 13 বছৰ হ'ল। আমাৰ কোকৰাঝাৰ কিবিটি পুখুৰী আছে।